হাই গাইজ, গুড মৰ্ণিং। মই বৰ্ণালী অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 15 আগষ্ট, কিন্তু আপোনালোকে ভিডিঅ' পাওঁতে কেইদিনমান দেৰি হ'ব। কিন্তু আজি 15 আগষ্ট বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি ৰাতিপুৱাই ওলাইছোঁ মন্দিৰলৈ বুলি। ব'লকচোন আপোনালোকক মন্দিৰ দেখাম, এই চাউথ ৰংগা মন্দিৰটো দেখাম। তাৰপিছত আজিৰ দিনটোত কি কৰোঁ আপোনালোকক অকণমান দেখাম, যিহেতু আজি স্বাধীনতা দিৱস, সকলোৰে আজি বন্ধ, গতিকে অকণমান উপভোগ কৰিম। এয়া আমি মন্দিৰ পালোঁ। ইয়াৰ ল'ৰা দুটাই সেৱা কৰিবলৈ সোমাইছে। এইটো হ'ল শ্ৰী শ্ৰী বুঢ়াগোহাঁই থান। বুঢ়াগোহাঁই মন্দিৰৰ লগতে নতুনকৈ জগন্নাথ মন্দিৰ এটা বনাইছে, সেইটো আপোনালোকক ধুনীয়াকৈ দেখাম। এয়া হ'ল জগন্নাথ বাবা, মন্দিৰটো ধুনীয়াকৈ সজাই থৈছে জগন্নাথ বাবা, ভাল লাগিল। আৰু এয়া মন্দিৰৰ পৰা আহি ওলাইছোঁ আলহী খাব যাবলৈ তামোলপুৰ লাওপাৰালৈ। মোৰ বাইদেউৰ ঘৰ, জেঠী ছোৱালীৰ ঘৰ, তাত এতিয়া গৈ আছোঁ। আৰু বাইদেউৰ ঘৰৰ পৰা গৈ পেলাই গধূলি আৰু অকণমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যাম। এতিয়া চাই থাককচোন ভিডিঅ'টো। এইবিলাক আৰ্মিৰ মাৰ্টেজবিলাকৰ ৰিক্সা, আছামৰ। এয়া চাওক, ৰাস্তাত ই ৰিক্সাবিলাক ইমান ধুনীয়াকৈ নেশ্যনেল ফ্লেগ লৈ গৈছে, মানে দেখিয়ে মনটো বহুত ভাল লাগি গৈছে। যিহেতু স্বাধীনতা দিৱস, গতিকে স্বাধীনতা দিৱসৰ প্ৰাকৃতিক সৌন্দৰ্যটো চাওক। চাওক ৰাস্তা, বাইদেউৰ ঘৰৰ পৰা ভাত পানী খাই ওলালোঁ। এতিয়া আমি যাব ওলাইছোঁ নাগজুলিলৈ, নাগজুলি টি ষ্টেট আৰু লগতে বৰনদী ৰিভাৰ, যিটো হাইলেণ্ড আছে, তাত যাম। এয়া আমি গৈ আছোঁ। এয়া নাগজুলি চাহ বাগিচা মাছ, এইখিনি চাওক, চাৰিওফালে চাহ বাগিচাই চাহ বাগিচা, ইমান ধুনীয়া দৃশ্য। আপোনালোকো আহিব পাৰে, বহুত ভাল লাগে গৈ পেলাই। আৰু এতিয়া আমি নামিম অলপ আগত গাড়ীৰ পৰা। এয়া নামি অকণমান বাগানৰ মাজত সোমাই গৈছোঁ, অকণমান ফটোশ্বুট কৰোঁ বুলি। এয়া ল'ৰা দুটা আৰু তাৰপিছত আমি এতিয়া যাম হাইলেণ্ডলৈকে। এই লেফ্ট ছাইডেদি সোমাই যাম আমি এতিয়া। আজি 15 আগষ্ট বুলি মানে মানুহ হৈছে আৰু, মানে সকলোৱে বন্ধ পাইছে, সকলোৱে অকণমান এনজয় কৰিব বিচাৰিছে। চাওক চাৰিওফালে কিমান গাড়ী, এনেই ইমান মানুহ নাথাকে বাৰু, কিন্তু চাৰিওফালে মানে গাড়ী, কিছুমান যাবলৈ ওলাইছে, কিছুমানে পিকনিক টাইপৰ এনেকুৱা পৰিৱেশ কৰি আহিছে। এতিয়া আমি গাড়ী পাৰ্কিং কৰি তললৈ নামি যাম। এয়া আমি গৈ আছোঁ গাড়ী পাৰ্কিং কৰি পেলাই। চিৰিৰে তললৈ নামি যাম এতিয়া। তাৰপিছত আমি পাম আৰু এইখিনিয়ে আছে মজা, পানীখিনিয়ে। ইয়াৰ ফটো তুলিলোঁ ইহঁতৰ এখন। পানী পাই কি ফূৰ্তি চাওক, ইমান ধুনীয়া লাগিছে নহয়। তাতে ইভিনিং টাইম, মানে আচৰিত ভাল লাগিছে। স্বাধীনতা দিৱসটো ভালকৈ পালন কৰিছোঁ। এয়া ল'ৰা আৰু মই, সৰু ল'ৰা আৰু মই এয়া পানীত নামিব গৈ আছোঁ। এইবিলাক পানী হৈছিল আগতে, অকণমান শুকাইছে। চাওক ইভিনিং চিনাৰী। বৰনদী এইটো মানুহবিলাকে এনজয় কৰিছে ইয়াত আহি, আচৰিত ধৰণৰ ভাল লাগিছে। পানীখিনি যে কি ইহঁতে যে কিমান এনজয় কৰিছে মানে। আৰু তাৰ পৰা আহিলোঁ এতিয়া গধূলি পেট পূজাৰ সময়। চাওমিন অৰ্ডাৰ দিছিলোঁ, আহি পাইছে। বাই বাই গাইছ, অন্য এটা ভিডিঅ'ত লগ পাম।